মই মিছা কথা নকওঁ, মই নিজেও বহুত ক্ষেত্ৰত ফেইল হৈ আহিছোঁ এনেকুৱা ধৰণৰ পৰীক্ষাত। সমাজৰ কথা শুনি যোৱাটো একচুৱেলি উচিত নহয়। আপুনি জানে আপোনাৰ ষ্ট্ৰং পইণ্ট ক'ত, উইক পইণ্ট ক'ত। মই যেতিয়া মই ডিচাইড কৰিছিলোঁ যে মই চিভিল ছাৰ্ভিচলৈ আহিম, মই দৃঢ় প্ৰতিজ্ঞ হৈছিলোঁ যে মই এবাৰেই দিম পৰীক্ষাটো আৰু বহুত ভালকৈ দিম, যাতে মই আকৌ দ্বিতীয়বাৰ দিবলগীয়া নহয়। আৰু মই নমস্কাৰ, মোৰ নাম নিমাশ্ৰী ডাউকা। মই সদ্যঘোষিত অসম লোকসেৱা আয়োগৰ পৰীক্ষাত এইবাৰ তৃতীয় স্থান দখল কৰিবলৈ সক্ষম হৈছোঁ। মোৰ ঘৰ ৰঙিয়াত। মই মোৰ স্কুলিং শংকৰদেৱ শিশু নিকেতন ৰঙিয়াৰ পৰা সমাপ্ত কৰিছোঁ আৰু মোৰ হায়াৰ ছেকেণ্ডেৰী কটন কলেজত বিজ্ঞান শাখাত সমাপ্ত কৰিছোঁ। মোৰ স্নাতক আৰু স্নাতকোত্তৰ ডিগ্ৰী ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পৰা ক্ৰমান্বয়ে মেকানিকেল ইঞ্জিনিয়াৰিং আৰু পেট্ৰলিয়াম টেকন'লজিত হয়। সেয়া সমাপ্ত হোৱাৰ পিছত মই ডাইৰেক্ট চিভিল ছাৰ্ভিচৰ কাৰণে পঢ়িলোঁ। এইটো মোৰ ফাৰ্ষ্ট এটেম্প্ট হয় আৰু মই ভগৱানৰ কৃপাত আৰু আত্মীয় স্বজনৰ কৃপাত এইবাৰ তৃতীয় স্থান দখল কৰিবলৈ সক্ষম হ'লোঁ। হয়, মই যেতিয়া পঢ়া আৰম্ভ কৰিছিলোঁ, মোৰ কাৰণে গোটেই প্ৰচেছটো নতুন আছিলে, যিহেতুকে মই বেকগ্ৰাউণ্ডটো মোৰ ইঞ্জিনিয়াৰিং আছিলে। চ' যেতিয়া মই ডিচাইড কৰিছিলোঁ যে মই চিভিল ছাৰ্ভিচলৈ আহিম, মই দৃঢ় প্ৰতিজ্ঞ হৈছিলোঁ যে মই এবাৰেই দিম পৰীক্ষাটো আৰু বহুত ভালকৈ দিম, যাতে মই আকৌ দ্বিতীয়বাৰ দিবলগীয়া নহয়। আৰু মই সেইটো মনোভাৱেৰেই পঢ়া আৰম্ভ কৰিছিলোঁ। আৰু মোৰ প্ৰত্যেকটো সময়তে এটা কথা মনত আহি আছিলে যে মোৰ কাৰণে এইটো এটা বহুত বেছি ইম্পৰ্টেণ্ট চান্স হয়। যিহেতু পৰীক্ষাটো 3টা খলপীয়া, তো প্ৰত্যেকটো চান্সতে যিমান জিকাৰ চান্স থাকে সিমান হাৰাৰো চান্স থাকে। তো মই নিজকে সেইকাৰণে 100% উজাৰি দিবলৈ চেষ্টা কৰিছিলোঁ। আৰু যেতিয়া ৰিজাল্টটো আহিছিলে, তৃতীয় স্থানটো ভবা নাছিলোঁ, কিন্তু মই ভাবিছিলোঁ যে মই টপ 50ত থাকিম আৰু মই সেইটো মনোভাৱেৰেই পঢ়িছিলোঁ। হয়, মই যদি আপোনাক ডেটটো ক'বলৈ যাওঁ, মই 2018 চনৰ 26 আগষ্ট আছিলে যিদিনা মই ডিচাইড কৰিছিলোঁ যে মই APSC চিভিল ছাৰ্ভিচৰ কাৰণে পঢ়িম। মোৰ 30 জুলাইত এমটেক কমপ্লিট হৈছিলে আৰু আহি পিনে মই 20 দিনমান সময় লৈছিলোঁ মই মোৰ কেৰিয়াৰটো কোন দিশেৰে আগুৱাই নিম। আৰু 26 আগষ্টত আৰম্ভ হৈছিল। দেন আমাৰ প্ৰিলিমছ হৈছিল 30 ডিচেম্বৰত। তাৰপিছত আমাৰ প্ৰিলিমছৰ ফাৰ্ষ্ট ৰিজাল্ট শ্বীটখন আহিছিলে 13 মাৰ্চত। আৰু তাৰপিছত আগষ্টৰ 9 তাৰিখৰ পৰা মোৰ পৰীক্ষা আৰম্ভ হৈছিলে আৰু আগষ্টৰ 25 তাৰিখে মোৰ লিখিত পৰীক্ষা সমাপ্ত হৈছিলে। তো এইটো পূৰা এবছৰীয়া জাৰ্ণি আছিলে। তাৰপিছত আমিতো গমেই পালোঁ হাইকোৰ্ট হ'ল আৰু কৰোণা মহামাৰীৰ কাৰণে ৰিজাল্ট দিওঁতে অকণমান সময় লাগিলে। তো আমাৰ লিখিত পৰীক্ষাৰ ৰিজাল্টটো ওলালে অক্টোবৰ 12, 2020 চনত। তো অলপ গম পাই আছিলোঁ যে ৰিজাল্ট আহিব। সেই হিচাপে মই কৰোণা মহামাৰীৰ সময়ৰ পৰা অকণমান আকৌ কাৰেণ্ট এফেয়াৰ্ছবোৰ পঢ়িবলৈ আৰম্ভ কৰিছিলোঁ। তো সেনেকৈ কৰি মোৰ যিটো ইণ্টাৰভিউ আছিলে, ইণ্টাৰভিউ মোৰ 25 নৱেম্বৰত হৈছিলে। যদি মোক আপুনি জাৰ্ণিটো সোধে, মোৰ 2 বছৰীয়া জাৰ্ণি আছিলে সেইকাৰণে। আচলতে কি হৈছিলে, মই আহি পিনে দুমোজাত আছিলোঁ অকণমান, যে মোৰ অকণমান চিভিল ছাৰ্ভিচ সেৱাটোৰ ওপৰত ইণ্টাৰেষ্টো আছিলে। আৰু সেই সময়খিনিত কিছুমান ঘটনা ঘটিছিলে, যিবোৰ মোৰ ব্যক্তিগত ঘটনা। সেইবোৰ ঘটনাই মোক মটিভেট কৰিছিলে যে মই চিভিল ছাৰ্ভিচলৈ যাম। আৰু সেইখিনি সময়তে সেই 26 আগষ্টৰ দিনটোত মই সম্পূৰ্ণৰূপে ভাবি উঠিছিলোঁ যে এইটো মোৰ কাৰণে ডু অৰ ডাই চিটুৱেশ্যন হয়। আৰু সেইকাৰণে মোৰ দিনটো মনত থাকি গ'ল। একো বিশেষ কাৰণ নাই, কিন্তু সেই সময়খিনিৰ কিবা কিবি ঘটনাৰ কাৰণে এইটো হৈছিলে। হয়, যিহেতু এইটো 3টা খলপীয়া পৰীক্ষা হয়, প্ৰিলিমছ, মেইনছ আৰু ইণ্টাৰভিউ। আৰু মোৰ হাতত বহুতখিনি সময় কম আছিলে। তো মই বহুত সোনকালে মই এনেকৈ ভাবিছিলোঁ, ওৱান থিং এট এ টাইম। প্ৰিলিমছৰ সময়খিনিত আমি কিছুমান ষ্টেণ্ডাৰ্ড বুক ফ'ল' কৰিব লাগে। আমাৰ সময়ত চিলেবাছটো অকণমান বেলেগ আছিলে। আমাৰ GS পেপাৰ 1 অপশ্যনেল আছিলে আৰু মোৰ অপশ্যনেল হিষ্ট্ৰী আছিলে। এইবাৰতো চিলেবাছটো চেঞ্জ হৈছে, বাট GS পেপাৰ 1খন একেই আছে। তো তাৰ কাৰণে যিখিনি ষ্টেণ্ডাৰ্ড কিতাপ থাকে, যিহেতু ছাবজেক্ট কেইটামান ভগুৱাই আছে আমাৰ কাৰণে, পলিটি, হিষ্ট্ৰী, জিঅ'গ্ৰাফী, এনভাইৰনমেণ্ট, ইকনমিক্স, কাৰেণ্ট এফেয়াৰ্ছ, ছায়েন্স এণ্ড টেক, প্লাছ গোটেইখিনি বস্তুৱে অসম পাৰ্টটো আমাক লাগিছিলে। চ' তাৰে UPSC হওক APSC হওক ষ্টেণ্ডাৰ্ড কিতাপ কিছুমান থাকে, যেনেকুৱা ধৰক পলিটিৰ কাৰণে লক্ষ্মীকান্ত, হিষ্ট্ৰীৰ কাৰণে মই স্পেক্ট্ৰাম আৰু এনচাইন আৰু মেডিভিয়েল ইণ্ডিয়াৰ কাৰণে মই পুনাম দালাল দাহিয়া পঢ়িছিলোঁ। জিঅ'গ্ৰাফীৰ কাৰণে মই সম্পূৰ্ণৰূপে NCERT ডিপেণ্ডেণ্ট আছিলোঁ। ক্লাছ 6 to 12 মই থাৰলি পঢ়িছিলোঁ। তাৰোপৰি এনভাইৰনমেণ্টৰ কাৰণে শংকৰ IASৰ এনভাইৰনমেণ্ট বুকখন পঢ়িছিলোঁ। ইকনমিক্সো মই 11-12 যিখন NCERT আহে সেইকেইখন পঢ়িছিলোঁ। প্লাছ মই ইকনমিক্সৰ কাৰণে অকণমান, যিহেতু এইটো ডাইনেমিক ছাবজেক্ট, মই আছাম ট্ৰিবিউনৰ বিজনেছ এণ্ড ইকনমি পেজটোত সদায় পঢ়িছিলোঁ। তাৰোপৰি মই স্কিমছ যিখিনি আহে, অসমৰে হওক বা ভাৰতৰে স্কিমছবোৰ পঢ়িছিলোঁ।
তাৰ কাৰণে মই বাজেট দুখন চাইছিলোঁ, ইকনমিক ছাৰ্ভে পঢ়িছিলোঁ। তাৰ উপৰিও আমাৰ স্কিমছবোৰ ইয়াৰলি অহা স্কিমছবোৰ ভিজন IASৰ এখন পেজত আহিছিলে, সেইবোৰ অকণমান পঢ়িছিলোঁ। তাৰ উপৰি যেতিয়া ছায়েন্স এণ্ড টেক আহিছিলে তেতিয়া মই ডাইৰেক্টলি ৱেবছাইট বেছিকৈ ফ'ল' কৰিছিলোঁ, ইছৰোৱে হওক DRDOয়ে হওক, সেইখিনিৰ পৰা যিহেতু কুৱেশ্যনছ বহুত আহিছিলে। তাৰ উপৰি যেতিয়া আকৌ নেক্সট আছিলে অসম পাৰ্টটোৰ কাৰণে মই আছাম ইয়াৰ বুক 2020 যিখন শান্তনু কৌশিক বৰুৱা ছাৰৰ হয় সেইখন পঢ়িছিলোঁ। তাৰ উপৰি মই পঢ়িছিলোঁ প্ৰিয়ম গোস্বামীৰ ইয়াণ্ডাবুটো 1947 পঢ়িছিলোঁ, এডৱাৰ্ড গেটৰ কিতাপখন পঢ়িছিলোঁ। তাৰ লগতে মই জিঅ'গ্ৰাফীৰ কাৰণে তাহিৰ আহমেদখনৰো অকণমান সহায় লৈছিলোঁ। আৰু তাৰ উপৰিও যিবোৰ পাণবজাৰত পোৱা যায় অসমৰ কাৰণে GK কিতাপ, সেইবোৰো পঢ়িবলৈ চেষ্টা কৰিছিলোঁ। আৰু অসমৰ কাৰেণ্ট এফেয়াৰ্ছখিনিৰ কাৰণে মই প্ৰধানতঃ আছাম ট্ৰিবিউনৰ ওপৰতে নিৰ্ভৰ কৰিছিলোঁ। এইখিনি পঢ়িয়ে মই প্ৰিলিমছটো দিছিলোঁ। প্ৰিলিমছৰ যেতিয়া দি উঠিছিলোঁ তেতিয়া মই গম পাইছিলোঁ যে মোৰ মাৰ্কছটো আহি যাব বুলি, মানে মোৰ কাট অফ ক্লিয়াৰ হ'ব বুলি। সেয়েহে মই লগে লগে 3 দিনমান ৰেষ্ট লৈ মোৰ মেইনছৰ প্ৰস্তুতি আৰম্ভ কৰিছিলোঁ। আৰু তেতিয়া আমাৰ দুটা অপশ্যনেল আছিলে, এটা হিষ্ট্ৰী লৈছিলোঁ আৰু এটা মোৰ এডুকেশ্যন আছিলে। তো মই ইণ্ডিয়ান হিষ্ট্ৰীৰ কাৰণে মই ফ'ল' কৰিছিলোঁ স্পেক্ট্ৰাম, মডাৰ্ণ ইণ্ডিয়া, পুনাম দালাল দাহিয়াৰ এনচাইন এণ্ড মেডিভিয়েল ইণ্ডিয়া, তাৰোপৰি RS শৰ্মাৰ বুক পঢ়িছিলোঁ। আৰু মই অকণমান কাম কৰিছিলোঁ যিখিনি দিল্লীৰ কোচিং ইনষ্টিটিউটবোৰৰ ফ্ৰী মেটেৰিয়েলছ থাকে হিষ্ট্ৰীৰ, বলিয়ানে হওক বা বাজিৰাম এণ্ড ৰবি, সেই ফ্ৰী মেটেৰিয়েলছখিনি মই কালেক্ট কৰিছিলোঁ, অনলাইন উপলব্ধ হয়। সেইখিনিৰ পৰাও মোৰ মেইনছৰ এনচাৰ ৰাইটিঙত সহায় হৈছিলে। ৱৰ্ল্ড হিষ্ট্ৰীৰ কাৰণেও সেনেকৈ কিতাপ ফ'ল' কৰিছিলোঁ, মই খুৰানাৰ কিতাপখন ফ'ল' কৰিছিলোঁ। আৰু সেনেকৈ ব্ৰিটেইন হিষ্ট্ৰীৰ কাৰণেও দুখনমান কিতাপ ফ'ল' কৰিছিলোঁ। আৰু একেধৰণৰে প্ৰস্তুতি আছিলে, মই অকণমান দিল্লীৰ কোচিং ইনষ্টিটিউটৰ এনচাৰবোৰ চাবলৈ চেষ্টা কৰিছিলোঁ, যাতে মোৰ এনচাৰটো বাকীবোৰতকৈ অকণমান বেলেগ হয়। তাৰোপৰি এডুকেশ্যনৰ কাৰণে মই চিলেবাছটো সৰু কাৰণে এইখন লৈছিলোঁ। তাৰ কাৰণে প্ৰধানতঃ মই সুনীতা আগৰৱাল মেম, মৰমী গোস্বামী মেমৰ কিতাপ আৰু লগতে চন্দ্ৰ প্ৰকাশনৰ এডুকেশ্যনৰ যিখন গাইড বুক হয় সেইখন ফ'ল' কৰিছিলোঁ। আৰু যিহেতুকে মই ভাবিছিলোঁ যে এডুকেশ্যন বহুত মানুহৰে এইটো ছাবজেক্ট হ'ব, মই ভাবিছিলোঁ এনচাৰটো অকণমান বেলেগ মই লিখিব লাগিব। সেয়েহে মই বিচাৰিছিলোঁ মই অকণমান এডুকেশ্যনৰ বাহিৰৰো অকণমান ধৰি লওক মই হেল্প লৈছিলোঁ, অনলাইন মেটেৰিয়েলে হওক অথবা গুৱাহাটী ইউনিভাৰ্চিটিৰে হওক, সেইবোৰ লৈ মই এনচাৰটো অকণমান বেলেগতকৈ বেলেগ কৰিবলৈ চেষ্টা কৰিছিলোঁ। তাৰোপৰি ইংলিছৰ কাৰণে মই মেইনলি গ্ৰামাৰখিনি ভালকৈ কৰিছিলোঁ, যিহেতু গ্ৰামাৰ 50 মাৰ্কৰ থাকেই, কাৰেক্ট কৰিলে বহুতখিনি লাভ হয়। তাৰোপৰি এছেখিনি নৰ্মেলি কাৰেণ্ট এফেয়াৰ্ছৰ ওপৰতে ভিত্তি কৰি আহে, আৰু সেয়ে মই কাৰেণ্ট এফেয়াৰ্ছখিনি থাৰলি পঢ়িছিলোঁ, সেইখিনিয়ে মোক সহায় কৰিছিলে। তাৰ লগতে আকৌ যিখিনি GS পেপাৰ 1 যিখিনি প্ৰিলিমছত পঢ়িছিলোঁ সেই বস্তুখিনিয়ে পঢ়িছিলোঁ, খালি ইয়াত মই অকণমান বেছি দীঘলকৈ পঢ়িছিলোঁ আৰু ভালকৈ পঢ়িছিলোঁ, যিহেতুকে এইটো লিখিত পৰীক্ষা হয়, লিখাখিনি ভাল হ'ব লাগে। তেনেদৰে প্ৰস্তুতিটো আগবঢ়াইছিলোঁ। আৰু মোৰ মনত এটা কথা আছিলে যে মোৰ উত্তৰবোৰ বাকীবোৰৰ উত্তৰতকৈ বেলেগ হ'ব লাগিব, আৰু মই সেইটো বহুত চেষ্টা কৰিছিলোঁ তাৰ কাৰণে। এইটো মোৰ সম্পূৰ্ণৰূপে ডাঙৰ হোৱাৰ পিছৰ ইচ্ছা বুলি কওঁ, মোৰ এইটো শৈশৱৰ পৰা বুলি মই ক'ব গ'লে হয়তো ভুল হ'ব। যেতিয়া অকণমান ডাঙৰ হৈছিলোঁ, বিশ্ববিদ্যালয়ত পঢ়িব গৈছিলোঁ, পৰিসৰটো ডাঙৰ হৈছিলে, দেখিছিলোঁ মই তেতিয়া মানুহবোৰৰ কামৰ পদ্ধতিবোৰ, আৰু গম পাইছিলোঁ যে এজন প্ৰশাসনিক বিষয়াই বহুত ভিতৰলৈ সোমাই যায় কাম কৰিব পাৰে। তেখেতসকলে একদম মানে মিউনিচিপালিটিৰ কামৰ পৰা আৰম্ভ কৰি দেশ এখন চলোৱালৈকে কাম কৰি আছে। আৰু এতিয়া মই বুজি উঠিছিলোঁ যে মই চাগে এইটো বিষয়ত বেছি ভালকৈ কামত নিয়োজিত হ'ব পাৰিম, আৰু এজ এ ইঞ্জিনিয়াৰ চাগে মই এজন এভাৰেজ ইঞ্জিনিয়াৰ হ'লোহেঁতেন, মোৰ বিশ্বাসটো আহিছিলে। কিন্তু মই মানুহক গাইড কৰিব পাৰিম বা মানুহক মই দিশটো দেখুৱাত সহায় কৰিব পাৰিম। আৰু যেতিয়া সেনেকুৱা এখন প্লেটফৰ্মৰ কথা আহে তেতিয়াই আমাৰ সন্মুখলৈ চিভিল ছাৰ্ভিচৰ প্লেটফৰ্মখনে আহে। তো এই বস্তুটো মই ক'ব গ'লে 2014-15 পৰা আহিবলৈ আৰম্ভ কৰিছিলে, আৰু 2018লৈকে গম পাইছিলোঁ। আৰু যেতিয়া মই চিভিল ছাৰ্ভিচৰ কাৰণে পঢ়িব আৰম্ভ কৰিছিলোঁ, তাৰপিছত মই দ্বিতীয়বাৰ আৰু উভতি চোৱা নাই। মোৰ প্ৰত্যেক দিনে এনেকুৱা লাগিছিল যে এইটোৱে মোৰ কাৰণে বনিছে, এই সেৱাটো মোৰ কাৰণেই হয়। আৰু সেয়েহে মই এইটো একদম দেহে কেহে খাটি লাগিছিলোঁ, আৰু নিজৰ যিমান আছে 100%, 200% মই ক'ব যাওঁ গোটেইখিনি দিছিলোঁ। হয়, তো আপুনি যেতিয়া এটা ডিগ্ৰী সমাপ্ত কৰে, আমাৰ সন্মুখত বহুকেইটা ৰাস্তা খোলা থাকে। কিছুমান এণ্টাৰপ্ৰেনৰ হ'ব বিচাৰে, কিছুমান বেংকিং ছেক্টৰত যাব খোজে, কিছুমান চিভিল ছাৰ্ভিচত যাব খোজে। মই ভাবোঁ যে এইটো মনৰ পৰা আহিবলগীয়া কথা। আপুনি কি হ'ব খুজিছে, আপোনাৰ ক'ত ইণ্টাৰেষ্ট আছে, সেইটো আপুনি নিজে জানিব। সমাজৰ কথা শুনি যোৱাটো একচুৱেলি উচিত নহয়। আপুনি জানে আপোনাৰ ষ্ট্ৰং পইণ্ট ক'ত, উইক পইণ্ট ক'ত। মই যেনেকৈ বুজি পাওঁতে মোৰো অকণমান সময় লাগিছিল, মই স্নাতকোত্তৰৰ পিছত মই সঠিক সিদ্ধান্ত এটা লৈ আহিছিলোঁ। চ' আপোনালোকেও যিবিলাকে ভাবি আছে
যে মই কোনটো ক্ষেত্ৰলৈ যাম যেতিয়া আপুনি ডিসাইড কৰোঁতে সকলোকে সময় লাগে আমাৰ লগে লগে ডিসিশন আমি এটা ল'ব নোৱাৰো যেটো আমি ডাঙৰ হৈ আহিছো আমাৰ ম্যাচিউৰড হওঁতে অকমান সময় লাগে কিন্তু যেতিয়া আমি ডিসিশনটোত আহো তেতিয়া আমি হেতু চকুটো ৰাখিব লাগে যেনেকে অৰ্জুনে যেতিয়া কাৰপাত এৰিছিলে অকল চকুটোলে চাই আছিল হেনেকুৱা হ'ব লাগে সেই সময়ত আৰু বাকিবোৰ গছ পানী হেবোৰ চাব নালাগে ডাইৰেক্ট কাৰপাত তাতে এৰক চকুটোত আপোনালোকে যেতিয়া ভাবিব যে মই অকল চকুটোতে কাৰপাত এৰিম তেতিয়া মনোযোগটো তাতেই থাকে আমাক মহাভাৰত ৰামায়ণে বহুত ধৰণৰ এনেকুৱা ধৰণৰ জ্ঞান দি থৈছে আত্মবিশ্বাসটো তেনেকৈ আহিব এটো নিশ্চয় হয় যে প্ৰসেসবোৰ দীঘলীয়া হয় আত্মবিশ্বাস দুই এদিন ভাঙি যায় কিন্তু আপুনি নিজক বুজাব লাগিব আপোনাক আপোনাৰ বাহিৰে আৰু কোনো বুজাব নোৱাৰে আপোনাৰ মনোবলটো আপুনি দৃঢ় কৰিব লাগিব আৰু তাৰ কাৰণে আপুনি নিজে আগুৱাব লাগিব পৰীক্ষাবোৰ দিয়ক বা আপুনি যোনটো ক্ষেত্ৰত ভাল এটা এটা ষ্টেপত আগবাঢ়িব লাগিব একেদিনাই আপুনি গোটেইখিনি কৰিব নোৱাৰে মইতো কও ওয়ান থিং এট এ টাইম এটা ষ্টেপ যাওক তেতিয়া দেখিব যে আপুনি অলপ পাৰিছে পাৰাৰ লগে লগে আপোনাৰ মনটোত এটা বিশ্বাস আহিব ওকে মই পাৰিছো সেই বিশ্বাসটো আপুনি বঢ়াই গৈ থাকক তেতিয়া দেখিব আপোনাৰ মনোবল বাঢ়িছে আৰু এদিন আপুনি নিশ্চয় সফল হ'ব তেতিয়া মই মিছা কথা নকওঁ মই নিজেও বহুত ক্ষেত্ৰত ফেল হৈ আহিছো এনেকুৱা ধৰণৰ পৰীক্ষাত এটো পৰীক্ষাৰ ক্ষেত্ৰত মোৰ নিজৰ অভিজ্ঞতাৰ পৰা কওঁ যে মই সাগে যেতিয়া আগত পৰীক্ষাবোৰ দিছিলো নিজৰ 100% দিয়া নাছিলো এটো পৰীক্ষাত কিন্তু মই 100% দিছিলো সো প্ৰতিযোগিতামূলক পৰীক্ষাবিলাক অকমান ট্ৰিকি হয় সকলোৰে কাৰণে সেই কাৰণে মই ভাবো যে ময়ো সেই সময়ত এটো বুলে কৰিছিলো মই সিলেবাসটো বেছি গুৰুত্ব দিয়া নাছিলো বা পুৰণা কোৱেশ্চন পেপাৰবোৰ এনালাইসিস নকৰিছিলো এটুত যেতিয়া মোৰ ইন্টাৰেষ্টটো ইমান বেছি আছিল মই গুটেইখিনি বস্তু বহুত বেছি চালিজৰি চাইছিলো আৰু মই এনালাইসিস কৰিছিলো মই ভাবো যে যিখিনি কৃতকাৰ্য নহয় তেখেতসকলৰো সাগে তেনেকুৱাই দুই এটা ভুল থাকে আৰু সাক সকলো মানুহ সকলো ক্ষেত্ৰত ভাল নহয় কোনোবা যদি হিষ্ট্ৰীত ভাল কোনোবা মেথছত ভাল নহবও পাৰে সো হেইবোৰ বস্তুত আমি মনোযোগ দিব লাগে আমি যত ষ্ট্ৰং তাত হিট দিব লাগে এনেকুৱাটো নহয় যে অকল হিষ্ট্ৰী কোৱেশ্চনে আহিব মেথছৰ কোৱেশ্চনে অকল আহি থাকিব ইকুৱেলি ডিভাইড কৰক আপুনি যিকেটা পইণ্টত ষ্ট্ৰং হেকেটা পইণ্টত বেছিকৈ হিট দিয়ক মই হেতুৱে কৰিছিলো আৰু মই ভাবো যে সকলোৱে হেনেদৰে আগবাঢ়িব লাগে আপোনালোকেও তেতিয়াহে সফল হ'ব যেতিয়া আপুনি নিজৰ ষ্ট্ৰং পইণ্টটো জানিব যিখিনিত আপুনি উইক হেকিনিত আপুনি কম কেছ দিয়ক যেহেতু এটো প্ৰতিযোগিতামূলক পৰীক্ষা হয় 100ৰ ভিতৰত 100 আমি পাব নালাগে এটা নিৰ্দিষ্ট কাট অফ থাকে ক্লিয়াৰ কৰিব লাগে তো মই ভাবো তেনেদৰে আগুৱাটো উচিত বুলি যেহেতু এটো এটা তিনিটা খলপীয়া পৰীক্ষা আৰু লিখিত পৰীক্ষা আৰু ইন্টাৰভিউৰ মাৰ্কছটো এড হয় আমাৰ সময়ত 1400 প্লাস 200 আছিল বেছিখিনি মাৰ্কছ মেইনছৰ ওপৰতে ডিপেন্ড কৰে আৰু 200 মাৰ্কছটো ইন্টাৰভিউ তাত তেওঁলোকে আমাৰ পুৰা ব্যক্তিত্বটো চাব বিচাৰে আৰু যেহেতু তেওঁলোকে আমাৰ ব্যক্তিত্বটো চাই তো আমি সেই কাৰণে বহুতখিনি ধৰণে প্ৰেক্টিস কৰিব লাগে যে আমি হুমাওতে কেনেকৈ হুমাইছো বহিছো কেনেকৈ তেওঁলোকক কেনেকৈ আমি সম্ভাষণ জনাইছো হেখিনি আমি বহুত ভালকে মনোযোগ দিব লাগে আৰু তেওঁলোকে বিচাৰে যাতে আমি তেওঁলোকৰ লগত আই কন্টাক্টটো কৰো যেহেতু 3জন বা 4জন মানুহ থাকে এটা ইন্টাৰভিউ পেনেলত তেওঁলোকৰ হেতু বিচাৰে যেহেতু আমি গৈ পিনে এটা সময়ত যে নিজে লিড কৰিব লাগিব মানুহক তো আমি যদি তেওঁলোককে কনভিন্স কৰিব পৰা নাই নিশ্চয়কৈ আমি বাকি সমাজৰ মানুহখিনিকো কনভিন্স কৰিব নোৱাৰিম সো মই ভাবো যে পাৰ্সনালিটিটো হেনেকে বনাব লাগিব হেনেকে ট্ৰেইন নিজে হোৱা উচিত দ্বিতীয়তে প্ৰশ্ন উধাৰ সম্পৰ্কত ক'ব গলে মোৰ ক্ষেত্ৰটো হৈছিল তেখেতসকলে মোক মোৰ নিজৰ স্নাতকোত্তৰ ডিগ্ৰীৰ ওপৰত কোৱেশ্চন হদিছিলে যে মই মেকানিক্যাল কৰি কেলে পেট্ৰলিয়াম টেকনলজি পঢ়িলো আৰু মই ভাবিছিলো যেহেতু মই মক ইন্টাৰভিউ দুই এটা দিছিলো তাতো তেনেকুৱা ধৰণৰ প্ৰশ্ন মই পাইছিলো যে লাষ্ট ডিগ্ৰীটোৰ ওপৰত বা লাষ্ট আমাৰ যেটো বৃত্তি হয় হেতুৰ ওপৰত তেখেতসকলে দুই এটা কোৱেশ্চন সুধে বা জানিব বিচাৰে তাৰ উপৰি তেওঁলোকে প্ৰেজেন্ট সিনাৰিটো কি চলি আছে বি ইট পলিটিক্যাল হক ইকোনমিক্যাল হক জুতে নহক কেলে তেওঁলোকে জানিব বিচাৰে বা সামাজিক হেৰিটো বিচাৰে মোৰ ক্ষেত্ৰত তেওঁলোকে পলিটিক্যাল অপিনিয়ন বিচাৰিছিলে দুই এটা আৰু তেওঁলোকে বিশেষকৈ কথাটোত পুশ কৰি থাকে তেওঁলোকে ডাইৰেক্ট এনসাৰটো জানিব বিচাৰে তো আপোনালোকে কেনেকৈ তেওঁ কনভিন্স কৰিছে হেতু আপোনালোকৰ ওপৰত নিৰ্ভৰ কৰে তাৰ উপৰি তেওঁলোকে মোক নিজৰ ঘৰৰ ঠাইখনৰ বিষয়ে সুধে মোৰ ঘৰ ৰঙিয়া কাৰণে মোক ৰঙিয়া সম্পৰ্কে বহুত কেটা কোৱেশ্চন আহিছিলে কিছুমানক ৰঙিয়াৰ নিজৰ ঠাইৰ নামৰ অৰ্থ নাম তাত নদী উপনদী পাহাৰ ভয়া মন্দিৰ কি আছে হেবোৰো সুধে তো ইন্টাৰভিউ পৰ্যায়ত যোৱাৰ পিছত মানুহখিনি হেখিনি সম্পৰ্কে অকমান জ্ঞান লোৱাটো ভাল নিজৰ ঠাই নিজৰ অতীতৰ সম্পৰ্কে নাইবা নিজৰ পূৰ্বপুৰুষ সম্পৰ্কে বহুতকে তেনেকুৱা ধৰণৰ প্ৰশ্ন সুধিছিলে তাৰ উপৰি তেওঁলোকে অকমান কাৰেন্ট এফেয়াৰ্ছৰ ওপৰত জানিব বিচাৰে আমাৰ নিজৰ মতামতটো কি মোক তেওঁলোকে স্বচ্ছ ভাৰত আৰু স্বচ্ছ সৰ্বেক্ষণ অভিযানৰ বিষয়ে সুধিছিলে
তাৰপিছত দুই এটা মই ইকনমিক কুৱেশ্যনো সুধিছিলে কুৱেশ্যনবিলাক ৰিলেটেড আছিলে এনেকুৱা নহয় যে তেওঁলোক বহুত পুৰণা কুৱেশ্যন সুধিছে সেইবিলাক এতিয়া চলিয়ে আছিলে কুৱেশ্যনছবিলাক চ' কাৰেণ্ট এফেয়াৰ্ছ ৰিলেটেড হয় তাৰোপৰি যদি দেখিছে যে কেইদিনমান আগতে এটা সুপ্ৰিম কোৰ্টৰ বিৰাট ডাঙৰ ভাৰ্ডিক্ট আহিছে তাৰ ওপৰত কুৱেশ্যনছ আহি যায় এইবাৰ আমাৰ ক্ষেত্ৰত সেনেকুৱা হোৱা নাছিলে কিন্তু হয় সেইটো বস্তু তাৰোপৰি তেওঁলোকে কেতিয়াবা বেছি নহয় অসমীয়াতে কথাবোৰ জানিব খোজে আৰু দুই এটা টাইমতে তেওঁলোকে আমাৰ ইংৰাজীৰ ওপৰত গুৰুত্ব প্ৰদান কৰে প্ৰধানতঃ তেওঁলোকে অসমীয়াই বিচাৰে তো ল'ৰা ছোৱালীয়ে বহুত ভয় খায় ইংৰাজীত হ'ব নেকি ইণ্টাৰভিউটো ইংৰাজীত কিন্তু নহয় অসমীয়াতে হয় তেখেতসকলেও বিচাৰে যেহেতু আমি অসমতে থাকিম অসমীয়াটো জানাটোৱে তেওঁলোকে বিচাৰে তো আৰু এইটোও নহয় যে ইংলিছ মিডিয়ামৰ ষ্টুডেণ্ট এটাই ভয় খাব লাগে তেওঁলোকে আপোনাক ইকুৱেলি মানে কমফৰ্টেবল কৰি দিব যদি গম পাইছে এনেকুৱা মোৰ লগত বহুত আছে যেনে ইংলিছত কয় এইবাৰ লাভ কৰিছে স্থান তো কনফিডেন্স হ'ব লাগে মইতো ক'ম যে আপোনালোকে বিশ্বাসী হৈ যাওক ভয় বেছি নাখাব আৰু ইণ্টাৰভিউটো এনেকুৱা এটা প্ৰচেছ তাত তেওঁলোকে নলেজটো ইমান বেছি চেক নকৰে যিহেতু নলেজটো লিখিত পৰীক্ষাটোত অলৰেডি চালেই তেওঁলোকে আমি কেনেদৰে তেওঁলোকৰ আগত প্ৰেজেণ্ট কৰিছোঁ সেইখিনিৰ ওপৰতহে তেওঁলোকে বেছি গুৰুত্ব আৰোপ কৰে সেয়েহে বিশ্বাসটো মই ভাবোঁ এটা প্ৰধান অংশ তাৰ উপৰিও সমসাময়িক যিখিনি ঘটি আছে সেই সম্পৰ্কে জানিব লাগে আৰু বেকগ্ৰাউণ্ডটো নিজৰ জানিব লাগে আপুনি যদি মেকানিকেল ইঞ্জিনিয়াৰিং আছিলে অথবা আপুনি যদি অসমীয়াত BA হয় বা MA হয় বা আপুনি যদি ইকনমিক্সত হয় সেই সম্পৰ্কে অকণমান সম্যক জ্ঞান থকাটো উচিত বুলি মই ভাবোঁ হয় কেইদিনমান পিছত আমাৰ এতিয়া মেইন আমি যিখন কাৰ্যক্ষেত্ৰ তালৈকে আমি যাব লাগিব তাৰ আগত আমাৰ অকণমান ট্ৰেইনিং হ'ব অসম চৰকাৰৰ ফালৰ পৰা তো আমি সেই ট্ৰেইনিংটোত এটা ধৰণৰ এটা জ্ঞান লাভ কৰিম সেইখিনি জ্ঞানে মই ভাবোঁ মোক বহুতখিনি ক্ষেত্ৰত সহায় কৰিব তেওঁলোকে আমাক এজন চিভিল ছাৰ্ভেণ্ট হিচাপে গঢ়ি তোলাত সহায় কৰিব দ্বিতীয়তে মই যেতিয়া কাৰ্যক্ষেত্ৰলৈ যাম তাত মই বিভিন্ন ধৰণৰ মানুহ লগ পাম বা মোৰ ওপৰত এটা অফিচৰ দায়িত্ব আহি পৰিব তেতিয়া মই সামাজিকভাৱে দায়বদ্ধ হৈ থাকিব লাগিব আৰু মই নিজকে নিকাকৈ আৰু সম্পূৰ্ণৰূপে দুৰ্নীতিমুক্তকৈ ৰাখিব চেষ্টা কৰিব লাগিব আৰু দ্বিতীয়তে মই সমাজৰ গ্ৰাছৰুট লেভেলৰ মানুহখিনিৰ যিখিনি অসুবিধা সেইখিনি জনাটো মই উচিত বুলি মই ভাবোঁ মই সেয়েহে ভাবোঁ যেতিয়া মই অফিচ এটালৈ যাম বা ক'ৰবালৈ যাম যিখিনি মানুহ মোৰ ওচৰলৈ আহে তেওঁলোকক মই বিশ্বাসটো দিয়াবলৈ চেষ্টা কৰিম আপোনালোক আহক মোক ভয় কৰিবলগীয়া কোনো ধৰণৰ কথা নাই ময়ো মানুহ হয় আপুনিও মানুহ হয় আপোনাৰো প্ৰব্লেম থাকে মোৰ জীৱনতো প্ৰব্লেম থাকে যদি মই আপোনালোকৰ অসুবিধাখিনি সলভ কৰিব পাৰোঁ নিশ্চয় আহক আপোনালোক আহিবই লাগিব আমি সমাজ সেৱক হয় আৰু পৰীক্ষাটোৱে লোক সেৱা হয় চ' আপোনালোকৰ সেৱা কৰাটো আমাৰ কৰ্তব্য হয় আৰু মই তেনেদৰে আগবাঢ়ি যাম আৰু যি ধৰণৰ পাৰোঁ নিজৰ ফালৰ পৰা 100% দিম আপোনালোকক সহায় কৰিবলৈ আৰু আপোনালোকেও আগবাঢ়ি আহিব তেতিয়া ভাল লাগিব আৰু যদি মই ভাবোঁ যে এখন মই নতুন ঠাইলৈ যাওঁ মানুহবোৰ মোৰ কাৰণেও নতুন হ'ব তেওঁলোক যেনেকৈ মই তেওঁলোকৰ কাৰণে নতুন হ'ম তেওঁলোকো মোৰ কাৰণে নতুন হ'ব চ' আমি এটা ভাল ৰাস্তাৰে গৈ সকলোৱে মিলিজুলি কাম কৰাটো উচিত বুলি মই ভাবোঁ ধন্যবাদ ময়ো জ্ঞান চৰা চেনেলটোক ধন্যবাদ জনাইছোঁ আপোনালোকে মোৰ ওচৰলৈ আহি মোৰ পৰা এইখিনি কথা জানিব বিচৰাৰ বাবে আৰু মই সমূহ দৰ্শককে আহ্বান জনাম আপোনালোকেও যাতে এই চেনেলটো চায় আৰু মই বহুত ধন্যবাদ জনাম যদি আপোনালোকৰ এই মোৰ কথাখিনিৰ পৰা অলপ হ'লেও উপকৃত হয় ধন্যবাদ